তুমি ঘৰতে চৰবা এই চাইডত যাব লৈছো অকণমান তুমি এতিয়া খুৰীহঁতে ঘৰলৈ আহা মোক বিয়া দিবলৈ ওলাইছে তোমাৰ বাহিৰে মোৰ জীৱনত বেলেগক আনিব নোৱাৰো লৈ যোৱা যদি আমি কলে যাওঁ সেইটোৱে ভাল হ'ব দে উঠা 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 জলদি নুঠাকে আহ কোনোবাই আৰু দেখা পাব কামৰো প্ৰেছাৰ বহুত এটা চাইডটো কিবা এটা গতেলো এটা আৰু বাকীটা চাইড কি হ'ল বাৰে প্ৰতি ফোনো আহি আছে দিগদাৰেই হ'ব মোৰ কি কৰা যায় চালা নেকি দে খাওঁ খাওঁৱে লাগিছিল দিয়া আনি ভালে বস্ছ হেল্ল' বাইদেউ মই ঘৰতে আছো ৰ'ব হয় হয় নাই যাব পৰা নাই তাৰমানে বৰষুণো দি আছে না সেইকাৰণে যামেই ৰ'ব আৰু বতাহটো চাওঁ ৰ'বচোন কি হয় কি নহয় ঠিক আছে চাহকাপ খাবৰো সময় নাই ইমান কষ্ট কৰি বনাই আনিলো নালাগে দে খাব বাংনাডাল পকা খাই ভাল নাকে এতিয়া এটা বাংনা খাব নাপলো কি হ'ব কি হ'ল তোমাৰ আৰু দংকলটো মাত দিয়াচোন বাইদেউ কওক ঘৰতে আছে ৰ'ব নাই এনেই অলপ আছো ৰ'ব হয় 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 হ'ব দিয়ক মই কৰি দিম টেনশ্যন ল'ব নালাগে বাকীটো চব ঠিকে আছে ন হয় 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 কেতিয়াবা হিয়াখন ভাঙে কথাত কথা লাগিলে সেই হিয়া জোৰাও লাগে এষাৰি মাততে মা ভাগৰ লাগি গ'লে আজিকালি এওঁৰ চাল চলনাবোৰ বহুত বেলেগ হৈ গ'ল কি হ'ব এই জীৱন আধৰুৱা হৈ ৰ'ব নেকি হ'ব দিয়ক ঠিক আছে ৰাখিছোঁ হা ঠিক আছে শুনা তোমাক মই এনেকুৱা বুলি ভবা নাছিলো কিয় বুজা কিয় তেনেকুৱা ক'লা আজি বুলি না তোমাক অহা দিন ধৰি লক্ষ্য কৰি আহিছো আৰে বাবা কি হৈছে তোমাৰ লুকুৱা কিয় কি হৈছে ভালদৰে কোৱা বাদ দিয়া তুমি মোৰ আগত এতিয়া নাটক কৰিব নালাগে মই নাথাকো তোমাৰ লগত মই আজি মাৰ ঘৰলৈ গুচি যাম পূজা তুমি কিয় এনেকুৱা কৰিছা মই নাজানো কিন্তু এটা কথা জানি থোৱা তোমাক মই সঁচাকৈ ভাল পাওঁ বাদ দিয়া তোমাৰ ভাল পোৱা তুমি মোক একো বুজাব চেষ্টা কৰিব নালাগে
কি হ'ল এৰ কথাবিলাক একো বুজি নোপোৱাকৈ কৈছে যে এইফালে কামৰো টেনশ্যন এইফালে ঘৰৰ টেনশ্যন কি কৰিম